ফ্ৰেণ্ডছ আপোনালোকৰ ল্যাপটপ বেয়া হ'ল নেকি বা 2 হাৰ্ড ডিস্ক মানে 2.5 হাৰ্ড ডিস্ক মানে হ'ল সৰু ল্যাপটপৰ যিখন হাৰ্ড ডিস্ক আছে এনেকুৱা বেয়া হৈ ঘৰত এনে আছে নেকি এক্সটাৰ্নেল হাৰ্ড ডিস্ক হিচাপে বনাব বিচাৰিছে তেনেহ'লে লাগিব আপোনাক এইটো কেচিং এই কেচিঙৰ জৰিয়তে আপুনি ল্যাপটপৰ হাৰ্ড ডিস্কটো এক্সটাৰ্নেল হিচাপে ইউজ কৰিব পাৰিব কিন্তু তাৰো বহুত ভাগ আছে কেচিঙৰ এটা হ'ল USB 2 স্পীডৰ এটা হ'ল USB 3 সাপোৰ্ট USB 3 সাপোর্ট মানে হচ্ছে স্পিড বহুত লুক সাইজ এন্ড শেপ একে কিন্তু ইয়াৰ টেকনলজি বেলেগ অকনমান আমি চালে আপুনি বুজি পাব ইয়াৰ টেকনলজি কেনেকুৱা কি কথা আৰু আপোনাৰ ললে উপকৃত হ'ব নে নহয় আহকচোন চাও এই 3.0 যোনটো সাপোর্ট কৰা 2.5 HDD কেচিং এইখনে হ'ল 2.5 এক্সটাৰ্নাল হাৰ্ড ডিস্ক কেচিং USB 3.0 সাপোর্ট আৰু ইয়াতটো লিখাই আছে wireless plug and play excellent performance and high speed USB 3 aluminum seal আৰু এটো 5 Gbps per second হয় আপুনি 5 GB per second ইমান স্পিডত কাম কৰিব বুলি কয় এটো টেক কোম্পানীৰ লৈছো মই আজি ইয়াৰ পিছপিনে কিবা কিবিখন লিখা আছে তাৰ ওপৰ মেইন বস্তু দেখাইছো আপোনাৰ সাপোৰ্ট কৰিব এটোটো নাই উইন্ডোজ ME XP এইবোৰ নাই আজিকালি ভিস্টাও নাই উইন্ডোজ 7 ও প্ৰায় নাকি হৈছে 8 10 নাই লিখা যদিও একেবাৰে সাধাৰণ কথা 10ত সাপোৰ্ট কৰিবই 10ৰ পিছত লোৱাবোৰো আপোনাৰ একদম ডেফিনেটলি সাপোৰ্ট কৰিব আৰু এটা মেইন কথা স্পিড USB 3.0 ইন্টাৰফেস প্লাগ এণ্ড প্লে হট সুৱেপেবল মানে এটা কথা প্লাগ এণ্ড প্লে হ'বলে সফটওয়্যাৰ দি আপুনি এইটোৰ কাৰণে এটা সফটওয়্যাৰ লাগে তেনেহলে বৰ দিগদাৰ হয় প্লাগ এণ্ড প্লে হ'লে বহুতখিনি ভাল হয় MRP টো এবাৰ দেখাবলৈ ট্ৰাই কৰিম এইটো সব 1100 ইমান দাম নহয় 400-500 টকাতে আপুনি 700 টকাৰ ভিতৰত এটো কেচিংটো পাব এতিয়া আমি খুলি চাও এই ভিতৰত কেনেকুৱা ধৰণৰ আছে একেবাৰে সাধাৰণ বা সৰু ভিডিও হ'ব হেফলৈকে চাব আপোনালোক উপকৃত হ'ব ডাটা কেবলৰ দেখিছে ফ্ৰেণ্ডছ আনতকৈ বেলেগ 2.0 তকৈ বেলেগ এটো USB 3.0 ডাটা কেবলৰ মুখখন এনেকুৱা থাকে আৰু এটো এটা পাউচ ধুনিয়া পাউচ এইখন কেচিং টু ইয়াত লগ সোমাই থবৰ কাৰণে এইখনে হ'ল টেক কোম্পানীৰ হাৰ্ড ডিস্ক এক্সটাৰ্নাল হাৰ্ড ডিস্ক কেচিং যিখনৰ জৰিয়তে আপোনাৰ ল্যাপটপৰ হাৰ্ড ডিস্কটো যদি আছে আপোনাৰ এনে ঘৰতে পৰি বা আপুনি যদি আপুনি এক্সটাৰ্নাল হাৰ্ড ডিস্ক কিনিব নিবিচাৰে এখন ল্যাপটপৰ হাৰ্ড ডিস্ক লৈ আৰু এখন কেচিং লৈ এক্সটাৰ্নাল হাৰ্ড ডিস্ক হিচাপে ইউজ কৰিব বিচাৰে তেনেহলে এইখন কেচিং আপোনালোকৰ দৰকাৰ হ'ব এতিয়া খুলিব হলে আপুনি ওপৰত এটো দেখিছে নহয় ওপৰত এটো দেখিছে নহয় এটো অকনমান প্ৰেছ কৰি দিব লাগে এনেকে সোমাই দিয়া পিছত এটো ঢাংকাই যায় এটো খুলিব পাৰিলে খোলা পিছত মেকানিজম বৰ বিশেষ একো নাথাকে এখন সাটা ইয়াত পোৰ্টটো দেখিছে ল্যাপটপৰ হাৰ্ড ডিস্কখন আনি ইয়াত আপুনি ধুনিয়াকৈ সোমাই দিব ধুনিয়াকৈ এডজাস্ট হৈ যাব আৰু একো টেনচনে নাই এটো লগাবলৈ আৰু ইয়াৰ পোৰ্টটো সব ফ্ৰেণ্ডছ USB 3 মই কৈছিলো এটো USB 3 সাপোৰ্ট কৰে এনেকৈ সোমাই যাব আনবোৰত মাইক্ৰো USB দিয়ে কিন্তু এটো USB 3 কাৰণে এনেকুৱা ধৰণৰ পোৰ্ট দিছে যদি এখন এলুমিনিয়াম শীট হয় বহুত গধুৰ নহয় আৰু বহুত পাতলাও নহয় যেটো আপুনি একদম হেচি দিলে যেন ডাব খাই যায় আপুনি সব মই বহুত দূৰে প্ৰেছ কৰিছো ইমান ভিতৰলৈ সোমাই যোৱা অলপ ডাঠ শীট যদিও বহুত পাতলা হয় টেক ফুল মিনিং হৈ গল টেকনলজি এণ্ড গেজেট আপুনি ধুনিয়াকৈ এটা ফুলৰ কিবা আঁকি থোৱা আছে বাকি বিশেষ একো নাই এটোই আৰু আপোনালোকে এটো ইয়াত লগাব আৰু এই যোনটো USB আছে এটো আপুনি ল্যাপটপৰ ইয়াত লগাই দিব আৰু ইয়াৰ যোন হাৰ্ড ডিস্কত যেটো ডিভাইস আছে হেতু আপোনাৰ কম্পিউটাৰত শো কৰিব একেবাৰে ইজি যদি আপোনাৰ বেয়া ল্যাপটপ পৰি আছে আগৰ আপোনাৰ কিবা ল্যাপটপ পৰি আছে বা ল্যাপটপৰ হাৰ্ড ডিস্ক আছে যিখন আপুনি এক্সটাৰ্নাল হিচাপে ইউজ কৰিব বিচাৰে তাহলে এই কেচিংটো আপোনাৰ খুবেই দৰকাৰী হ'ব এনেকুৱা ধৰণৰ কেচিং ললে আপুনি আপোনাৰ যোনখন ল্যাপটপৰ হাৰ্ড ডিস্ক আছে হেখন এক্সটাৰ্নাল হিচাপে ইউজ কৰিব পাৰিব ভিডিওটো হেখলৈকে চোৱাৰ বাবে থ্যাংক ইউ আৰু যি কিজন মানুহে এইটো বিষয় জনা নাছিলে আজি মোৰ ভিডিওটো চাই গম পালে তেওঁলোকে এটা লাইক মাৰি দিব আৰু যদি আন দুজনেও জানিব লাগে বুলি ভাবে তেনেহলে শেয়াৰ কৰি দিব আৰু ফ্ৰেণ্ডছ মই এনেকুৱা ধৰণৰ টেকনিক্যাল ভিডিও চাই থাকিব হলে মই ভাল ভিডিও আনি থাকো যিবোৰ ভিডিওত আপোনালোকে বহুত কথা জানিব পাৰিব এনেকুৱা ধৰণৰ ভিডিও চাই থাকিব হলে মোৰ চেনেলটো আপুনি সাবস্ক্ৰাইব কৰাৰ উপৰিও সাইডত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে আপোনালোকৰ আহিবলগীয়া যিবোৰ মই ভিডিও দিম হেবোৰ আপোনালোকৰ নটিফিকেশনত শো কৰে আৰু আপোনালোকে সোনকালে চাবলৈ পায় তেনেহলে ফ্ৰেণ্ডছ আজিলৈ আহিছো থ্যাংক ইউ বাই বাই জয় অসম